হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ সৈতে কথা পাতিম সকলোৰে পৰিচিত কমন মেডিচিন এটা যিটো ক্ৰীমৰ ৰূপত পোৱা যায়। বন্ধুসকল, মই আপোনালোকৰ সৈতে কথা পাতিব গৈ আছোঁ আজি স্কিনচাইন ক্ৰীম এটাৰ বিষয়ে। এই ক্ৰীমটো লগোৱাৰ ফলত আপোনালোকৰ কেনে ধৰণৰ সাইড এফেক্ট হ'ব পাৰে বা এইটোৰ পৰা কেনেকৈ আপোনালোকৰ উপকাৰ হ'ব বা ইয়াৰ পৰা বিশেষকৈ হোৱা অপকাৰসমূহ আপোনালোকৰ সৈতে কথা পাতিম। বন্ধুসকল, আপোনালোকে যিসকলে ফেয়াৰনেছ ক্ৰীম হিচাপে এই ক্ৰীমটো ব্যৱহাৰ কৰে এতিয়াৰে পৰা বন্ধুসকল সাৱধান হৈ যাওক, কাৰণ ইয়াৰ পৰা হোৱা সাইড এফেক্টসমূহ আপোনালোকে কল্পনাও কৰিব নোৱাৰিব। বন্ধুসকল, এই ক্ৰীমটো লগোৱাৰ ফলত এইটোৰ দুটা ৰিয়েকশ্যন সাধাৰণতে দেখা যায়। যেনেকৈ প্ৰথম অৱস্থাত আপোনালোকে এই ক্ৰীমটো এসপ্তাহমান ব্যৱহাৰ কৰাৰ ফলত নিশ্চয় আপোনালোক বগা হ'ব ধৰিব বা আপোনালোকৰ স্কিনখন পাতল হৈ আগতকৈ বগা হ'ব নিশ্চয়। কিন্তু ইয়াৰ পৰা হোৱা সাইড এফেক্টৰ কথা শুনিলে আপোনালোকে এই ক্ৰীমটো কেতিয়াও বন্ধুসকল ব্যৱহাৰ নকৰিব। বন্ধুসকল, যিকোনো ক্ৰীম বা মলম বা ফেয়াৰনেছ ক্ৰীমেই হওক বা অইন কোনো ধৰণৰ মলমেই হওক বা ক্ৰীমেই হওক, আপোনালোকে ব্যৱহাৰ কৰাৰ আগতে এই ক্ৰীমটোৰ বিষয়ে সম্পূৰ্ণ ভালদৰে জনাৰ পিছতহে আপোনালোকে যদি এই ক্ৰীমটো ব্যৱহাৰ কৰে বা যিকোনো ক্ৰীম ব্যৱহাৰ কৰে, ইয়াৰ পৰা আপোনালোকে নিশ্চয় উপকাৰ পাব। বন্ধুসকল, তেনেহ'লে আহক ইয়াৰ পৰা হোৱা সাইড এফেক্টসমূহৰ বিষয়ে আপোনালোকৰ সৈতে কথা পাতিম। এই ক্ৰীমটো লগোৱাৰ ফলত স্কিনখন আগতকৈ বহুত পাতল হৈ যাব আৰু ইয়াৰ পৰা আপোনালোকৰ কেতিয়াবা মুখত ৰঙা পৰি যাব পাৰে বা এলাৰ্জি টাইপ সৃষ্টি হ'ব পাৰে। বন্ধুসকল, এই ক্ৰীমটো লগোৱাৰ ফলত আপোনালোকে যদি লগাই এৰি দিয়ে, ইয়াৰ পৰা আগত যিমানখিনি স্কিনৰ গ্লেজ আছিলে বা গ্লেমাৰ আছিলে সেইখিনি নাইকিয়া হৈ যাব লগোৱা বাদ দিয়াৰ লগে লগে। আৰু এইটো বেছি দিনলৈকে ব্যৱহাৰ কৰি থকাৰ ফলত আপোনালোকৰ স্কিন বা ছালখন বেয়া হৈ যাব পাৰে আগতকৈ। তেনেহ'লে বন্ধুসকল, যিকোনো মলম বা মেডিচিন লগোৱাৰ আগতে ডক্টৰৰ লগত জানি বুজি ভালদৰে আপোনালোকে যদি কিবা মেডিচিন বা যিকোনো ফেয়াৰনেছ ক্ৰীম বা অইন যিকোনো মলম আপোনালোকে যদি ব্যৱহাৰ কৰে, ইয়াৰ পৰা আপোনালোকে সুনিশ্চিত ভাল ৰিজাল্ট পাব। বন্ধুসকল, এই ক্ৰীমটো আপোনালোকে কেতিয়াও ৰ'দৰ পোহৰত লগাই নাযাব। আহক এতিয়া ইয়াৰ ব্ৰেণ্ড নেম বা ইয়াৰ বিষয়ে আপোনালোকৰ সৈতে কথা পাতিম। বন্ধুসকল, এইটো কেডিলা ফাৰ্মাচিউটিকেলছ কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ 15 গ্ৰামৰ এটা ক্ৰীম হয়। অতি সহজতে আপোনালোকে যিকোনো মেডিকেল শ্বপ বা পাণ দোকানতো অতি সহজতে লাভ কৰিব পাৰিব। এইটো সচৰাচৰ য'তে ত'তে বিকা এটা ক্ৰীম হয়। এইটো ক্ৰীমটো এনেকুৱা এটা ক্ৰীম, এইটো জেনেৰিক ক্ৰীম হয়, কিন্তু ইয়াৰ ৰিজাল্ট 100%। আপোনালোকে যদি ব্যৱহাৰ কৰে ইয়াৰ পৰা 100% হয়তো পজিটিভ বা নেগেটিভ দুটাৰ পৰা এটা ৰিজাল্ট নিশ্চয় পাব। কিন্তু এইটো ব্যৱহাৰ কৰাৰ ফলত যে আপোনালোকৰ নেগেটিভটোৱে আপোনালোকৰ ক্ষেত্ৰত বেছিভাগ নেগেটিভটোৱে দেখা যায়। গতিকে বন্ধুসকল, যিকোনো ফেয়াৰনেছ ক্ৰীম বা মলম ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ডক্টৰৰ অনুমতি বা পৰামৰ্শ মতেহে ব্যৱহাৰ কৰে যদি ইয়াৰ পৰা আপোনালোকে নিশ্চয় সুফল পাব আশা কৰোঁ। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।